Hello everyone, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি ঘটনা কৈছোঁ না কি কৰিলে জানে নাই? আজি হ'ল থাৰ্ছডে। আমাৰ ছোৱালীৰ মানে স্কুলত থাৰ্ছডে আৰু ফ্ৰাইডে হোৱাইট ড্ৰেছ পিন্ধি যাব লাগে। মোৰ মানে দিমাগত একেবাৰে নাই। মই ভাবিছোঁ কি আজি টিউজডে, কেলৈ কি টিউজডে যে শংকৰদেৱৰ তিথি বন্ধ আছিলে মই গমেই নাপালোঁ। ফিৰ টিউজডে মানডেটো শংকৰদেৱৰ তিথি আছিলে ন, মই গমেই নাপালোঁ। ফিৰ টিউজডে দিনাখন আকৌ মই শিৱসাগৰৰ পৰা আহি পালোঁ কাৰণে তাই বোলো ৰাতি জাৰ্ণি কৰি আহিছে সেইকাৰণে নপঠালোঁ। কালি পঠালোঁ, তো ভাবি আছোঁ যে কালি মানডে আজি টিউজডে। চ' তাতে ঘটনাটো হৈ গ'ল, তাই আজি ইউনিফৰ্ম মানে বেক কৰি যাবলগীয়া হ'ল, পিন্ধি গ'ল এইযোৰ। এতিয়া আহি ল'ব কি আছে আৰু কিনো বোলে তুমি একো নাজানা নি, আজি টিউজডে নহয় আজি থাৰ্ছডে হয়। হ'ব বাৰু, মেমক ক'লোঁ। বাকী আৰু আজি মোৰ জন্মদিন। বাকী সকলোকে কৈছোঁ আৰু দোৱা কৰিব ভালে ভালে থাকিবলৈ, মানে স্বাস্থ্যটো ভাল হৈ থাকিবলৈ ন। বাকীনো আৰু কি, মানুহ মন চন যেতিয়া ভাল হৈ থাকে, যেতিয়া স্বাস্থ্য ভাল থাকে, বাকী আপোনালোকে আশীৰ্বাদ কৰিব সকলোৱে। আৰু বিশেষ তেনেকুৱা একো নাই। ৰাতি হাজবেণ্ডে আৰু বেটিয়ে মিলি ছাৰপ্ৰাইজ এটা দিলে আৰু কেক এটা সৰু সুৰাকৈ কাটিলোঁ ৰাতি আমি। আৰু বাকী বিশেষ ওলাই যাম ভাবিছিলোঁ, কিন্তু ওলাই যোৱাটো নহ'ব। মানে হাজবেণ্ডৰ কাজিন দুজন মানে এনেই কিবা এটা, কি কোৱাচোন কি বুলি কাজিন আহিব, তুমি গমেই নোপোৱা? আচ্ছা, মিছা কথা নাই কোৱা। বাকী তাই কৈছে মিছা কথা নক'বা মানে কাজিন আছে বুলি। নহয় মানে একচুৱেলি এতিয়াহে ডিচিশ্যনটো লোৱা হ'ল ন, তো জীয়েকেইটা আছে। আগতে মানে কি হয়, মোৰ বাৰ্থডেত মানে আমাৰ শিৱসাগৰতে সদায়, আজি ফাৰ্ষ্ট টাইম মানে গুৱাহাটীত মাহঁতৰ পৰা কাজিনকেইটাৰ পৰা দূৰ হৈ পেলাই আজি ফাৰ্ষ্ট টাইম বাৰ্থডে পাতিছোঁ। মনটো বেয়াও লাগি আছে, কাৰণ মোৰ বাৰ্থডে দিনাখনে ৰাতি মানে চব আমাৰ ঘৰত থাকিব আহে। বহুত বেছি এটা উৎপাত কৰোঁ আমি চবে। তো কালি ৰাতি বহুতেই মিছ কৰিছোঁ সকলোকে। বাকী যি নহওক এতিয়া চব বেলেগ বেলেগ হ'বলগীয়া হ'ল ন, চবে এজনীকৈ গোৱাত আছে, বাকী দুজনীমানৰ ঘৰ শিৱসাগৰতে আছে, বাকী চব আছে আৰু। হ'ব দেই, নেক্সট টাইম প্লেন কৰিম আকৌ কিবা এটা। এতিয়া তেনেকুৱা বিশেষ একো নাই, যেতিয়া আজি এইখিনি কাজিন আহিব হাজবেণ্ডৰ ফালৰ পৰা। কিয় কৰিছা এইবিলাক? নকৰিবা না বেটি, প্লিজ। বাকী দিয়ক, দেখিলে নহয় বদমাচিখন কেনেকুৱা কৰিলে। এতিয়া মানে এনেকুৱা পিটিম নহয়, গোটেই কাম কৰি আছে তাই মানে এই চব। বাকী দিনটোলৈ কি কৰোঁ কি নকৰোঁ দেখাম আৰু দিয়ক, কিবা এটাতো বনাব লাগিব। তাকে এতিয়া ভাবি আছোঁ যে মানুহখিনিৰ কাৰণে মই কি বনাওঁ, বিৰিয়ানী বনাওঁ নে প্লেইন পোলাও আৰু চিকেন কাৰী বনাওঁ। তাকে চবৰে এডভাইচটো লৈ লওঁ, কোনে কি খাই ভাল পায় কি নাপায়। তাৰপিছতে যাওঁ বনাবলৈ আৰম্ভ কৰিব লাগিব ন। এতিয়া অলৰেডি 1 হ'বলৈ 1 বাজিবলৈ হ'ল, গতিকে স্কুলৰ পৰা আনিছোঁহে। গৈ পেলাই অলপ বনাওঁ, তৈয়াৰো কৰোঁ। বাকী হাজবেণ্ডে চুইটছ কিবা কিবি আনিব আৰু মই বনোৱাকেইটা বনাই লওঁগৈ, দেখাম দিয়ক। আৰু নিজকে নিজে উইচ কৰি লওঁ, হেপী বাৰ্থডে জাস্মিন। আগে বনাই লৈছোঁ পাস্তা, কেলৈ কি পাস্তাখিনি মানে কি হ'ব, মোৰ ষ্টুডেণ্টকেইটাও আহিব ন, সিহঁতে পাস্তা চাস্তা খাম বুলি কৈছে, তো সিহঁতৰ কাৰণে পাস্তাটো বনাই দিছোঁ। আপোনালোকে জানেই পাস্তাটো কেনেকৈ বনায়, বাট তেতিয়াও মই এবাৰ এনেই দেখাই দিছোঁ, চাই যাব মই কেনেকৈ বনাওঁ পাস্তা। বেছিকৈ হেৰি কৰি বনাব নোৱাৰিলোঁ, যিহেতু দেৰি হৈ যাব ন। এনেকুৱা মই এনেই মেথডটো দেখাই দিছোঁ আৰু কেনেকৈ কি কৰি বনাব লাগে। চাই থাকক ভিডিঅ'টো। পাস্তাখিনি এইফালে পাতি থৈছোঁ, পাকঘৰৰ অৱস্থা দেখিছে। ইফালে পিঁয়াজ কাটি থোৱা আছে, ইফালে পাস্তাখিনি বইল কৰি ৰাখিছোঁ, এইফালে এয়া মেচি কৰি থৈছোঁ চব, ইফালে জলকীয়া ধনিয়া পেলাই থৈছোঁ। কিমানকৈ কাম আছে এতিয়া। এইকেইটা পাস্তাখিনি বনাই হৈ যোৱাৰ পিছত গাটো ধুই ল'মগৈ। গাটো ধোৱাৰ পিছতহে আকৌ পোলাও চোলাও বনাম। এতিয়া ফাইনেল ডিচিশ্যনটো লোৱা হ'ল যে বিৰিয়ানী নবনাওঁ। মানে কি হ'ল, পদিনা চদিনা নাই, পাবলৈও নাই। ওলাই গৈছিলোঁ বিচাৰি গৈও নাপালোঁ। এইফালে হাজবেণ্ডক চাবলৈ গ'লোঁ, সেইফালেও নাপালে, সি অহাও বহুত দেৰি হৈ যাব। আৰু বহুত দূৰলৈ গৈ পেলাই এতিয়া বিচাৰিবলৈ টাইম নাই মানে। চ' পদিনা আৰু কিবা কিবি নহ'লে বিৰিয়ানীখিনি ভাল নালাগিব। চ' প্লেইন পোলাও আৰু চিকেন বনাই দিছোঁ। বনোৱা নাই মানে, বনাম এতিয়া। পাস্তাখিনি বনাই মই আগে গৈ পেলাই ফ্ৰেছ হৈ লওঁ, বেটিক অলপ শুৱাই লওঁ, শুৱাই পেলাই টিউশ্যনো আহিব। তো লাহে ধীৰে বনাই থাকিম আৰু চব গধূলি আহিব।
আজৰি চিকেনখিনি পাতি থৈছোঁ যি হওক যি নহওক নাজানো মই অলপ দেৰি শুই লওঁ মানে টোপনি নাযাওঁ আৰু অকণমান বিছনাখনত নপৰিলে মানে মোৰ মানে কিবা এটা নাই হোৱা লিখা লাগে বিছনাখনত চিট খাই পৰি পেলাই মোৰ ভাল লাগিব অকণমান যি নহওক আৰু মাৰ পৰা গালি কিমান খাওঁ বিছনাখনত চিট খাই এতিয়া ৰেষ্ট নলৈ পেলাই কাম কৰিলেতো নহ'ব ন গোটেই দিনটো যদি আমি কাম কৰি থাকোঁ যদি অকণমান বিছনাখনত পৰিলেই যদি হিংসা লাগে কি হ'ব আৰু এতিয়া চিকেনখিনি পাতি থৈ আহিছোঁ মই পানীটো একদম চিমত থৈ আহিছোঁ মানে এই পানীটো ফুটি উঠক মই অলপ বিছনাত পৰোঁ ছোৱালীয়েতো সিটো ৰুম পৰা গেলাই আছে যি কৰে কৰক আৰু মই নোৱাৰিছোঁ দেই এতিয়া হেৰি কৰি লওঁ অলপ কৰোঁ তাৰপিছত দেখাই আছোঁ বোলো আমি দেখাই হোৱাকৈ মই চিকেনটো কেনেকৈ কি কৰি পেলাই আজি কেৰাহীত নাই বনোৱা যিহেতু অলপ বেছিকৈ বনাবলগীয়া হ'ল ন মই সেইকাৰণে কেৰাহীখনত নবনালোৱে আকৌ এখন লাগিব মেলিব পুৰিব আমাৰ যি লৰাওঁ পুৰিয়ে যায় এতিয়া বনাই আছোঁ মই হেৰিত ডেক্সি এটাত দেখাইছোঁ পাতি থৈছোঁ আৰু দৈ দিছোঁ যে কালাৰটো বগা বগা হৈ পেলাই ওলাইছে অলপ মছলা চছলা আৰু অলপ দি গৈ আছে তাকে পানীটো অলপ শুকাই লওকচোন এইখিনি পানী শুকাই ল'লে মজিব বস্তুটো মাংসবিলাকৰ ভিতৰত মছলাটো সোমাই লওক পূৰা ধোঁৱা হৈ গৈছে মোবাইলটো এতিয়া এইখিনি হৈ থাকে মানে মই অলপ ৰেষ্ট লওঁগৈ দেই তোমাৰ কিবা হোমৱৰ্ক দিছে যদি আহা হোমৱৰ্ক কৰি লোৱা একেবাৰে টিউশ্যন কৰি লওঁ তাৰপিছত বাৰ্থডে চেলিব্ৰেশ্যন পিছত তাকে হোমৱৰ্ক টিউশ্যনকেইটা কৰাই লওঁ বেটিৰো হোমৱৰ্ক আছে বোলে বোলে ইমান মোৰ বিষাইছে ন মই কিবা লাগি গৈছে মানে দিয়ক পঢ়াই লওঁ এইখিনি হৈয়ে আছে ৱৰ্ক কৰি নাই কমপ্লিট এতিয়া বনাই আছোঁ পোলাওখিনি ইমান লৰাবলৈ দিগদাৰ হয় হাজবেণ্ডক ইমান কৈছোঁ লৰাই দিয়া নাই মানে সি ওচৰতে ৰৈ ভিডিঅ' কৰিছে ইমান মাথাটো খাই নহয় কেমেৰাটোকে ধৰাই থৈ দিছোঁ আৰু পোলাও লৰাব নোৱাৰোঁ কমচে কম ভিডিঅ'টোকে কৰ Moina kira, Moina. Oh, sini puana. বাহঁতে আহিলে মামীহঁতে আহিলে কাজিন দুজনীমানো আহিলে সকলোবোৰতো দেখাব নোৱাৰিম যিখিনি দেখাব পাৰোঁ দেখাই গৈ থাকিম আৰু কামো কৰিব লাগিব ন চবকে কেতিয়া আমলাও কৰিব লাগিব খাবলৈ আহিছোঁ বুলি কাপোৰ নাই নেকি গাড়ীখন মুচিলে দেখা নাই মই বহি লওঁ ৰ'ব তাইৰ লগতে কাৰ তিনিখন কালি নিয়া যে পিন্ধিব বাই বাই যাবা দেই আহিবা আমি আহিব আকৌ এতিয়া মামীহঁতক থ'বলৈ গৈ আছোঁ ইয়াতে থাকি কাহিলীপাৰাত তো বহুত দেৰি হৈ গ'ল 12টা বাজিলে এতিয়া কেব চেব একো নাপায় তো আমি থ'বলৈ গৈ আছোঁ হাজবেণ্ডে মই ব'লক 1টা বাজিব হ'ল আলহী চালহী চব গ'ল থৈ মেলি আহিলোঁ এতিয়া আৰু নোৱাৰা হৈছোঁ ভৰিকেইখন নচলিছে আৰু এতিয়া শুই যাওঁ ফ্ৰেছ হৈ মেলি বাকী আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব বাকী ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাকী আকৌ নতুন এটা ভিডিঅ' লৈ পেলাই আকৌ লগ পাম বাই বাই
ইনষ্টাগ্ৰামত ফ'ল' কৰিব